Hey friends, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল এছ কুমাৰ কাশ্যপলৈ। সো বন্ধুসকল, আজি মোৰ ইয়াতে কেইজনমান বিশিষ্ট ব্যক্তি আহিছে এটা বিশেষ ৰেকৰ্ডিং কৰিবলৈ। সো বলক তেওঁলোকৰ পৰা জানো তেওঁলোকে কি বিষয় লৈ প্লেনি ইয়াতে ৰেকৰ্ডিং কৰিবলৈ আহিছে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে বন্ধুসকল বলক ইয়াতে থকা বাইদেউগৰাকীয়ে অকণমান আজি যিটো ৰেকৰ্ডিং তেওঁলোকে কৰিলে সেইটো বিষয়ে ক'ব। সো বলকচোন তেওঁ কি কয় শুনো। সো বাইদেউ আপোনালোকে আজি যিটো ৰেকৰ্ডিং ইয়াত কৰিবলৈ আহিছে সেই ৰেকৰ্ডিংটো আচলতে কি আচলতে বিষয়বস্তুটো কি ৰেকৰ্ডিংটো কওকচোন অকণমান দৰ্শকসকল জানিবলৈ বিচাৰিছে। আমি এটা আধ্যাত্মিক অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ হয় আৰু বিশ্বৰ বৰ্তমান একমাত্ৰ তত্ত্বদৰ্শী সন্ত হৈছে শ্ৰী ৰামপাল দাস মহাৰাজদেৱ। তেখেতৰ যিখিনি সত্য ভক্তি মুক্তিৰ সন্দেশ মানে বাৰ্তা সেইখিনি হিন্দীত প্ৰচাৰিত হৈ আছে। আমি সেইখিনি মানে অসমৰ কাৰণে অসমীয়া মানুহৰ কাৰণে সেইখিনি অসমীয়াত ৰেকৰ্ডিং কৰি ভিডিঅ' বনাই সেইখিনি প্ৰচাৰ কৰিব বিচাৰিছোঁ। হয়, খুবেই সুন্দৰ পদক্ষেপ লৈছে এওঁলোকে। চ' বলক ইয়াতে আৰু এজন ব্যক্তি আছে, চ' তেওঁৰ পৰা অকণমান জানি তেওঁ কি কয় এই সংস্থানটোক লৈ পেলাই নি। চ' অকণমান আপুনি ক'বচোন দৰ্শকসকল জানিবলৈ বিচাৰিছে। হয় আচ্ছা, এই বিশ্বত এতিয়া বহুত গুৰু আছে, ধৰ্মীয় গুৰু আছে। তাৰ মাজৰে হৈছে সন্ত ৰামপালজী মহাৰাজ। ঠিক আছে, গতিকে তেখেতে আমাক যিখিনি জ্ঞান দিছে সম্পূৰ্ণ আধ্যাত্মিক গ্ৰন্থৰ ভিত্তিত তাৰমানে জ্ঞানখিনি দিছে। যিখিনি আমাৰ আপোনাৰ 4খন বেদ, পুৰাণ, শাস্ত্ৰ, গীতা, ভাগৱত সেইকেইটাৰ ওপৰত বেছ কৰি তন্নকে প্ৰত্যেকটো পেজত প্ৰকৃত পূৰ্ণ পৰমাত্মা কোন, ভগৱান কোন, এই আমাৰ পূৰ্ণ পৰমাত্মাৰ বিষয়ে তন্নকে আমাক আৰু আপোনালোকে যিবিলাক আপোনালোকৰ এতিয়া বিষয়বস্তু সেইবিলাক অসমীয়াত অনুবাদ কৰিছে। এতিয়া আমি অসমীয়াত অনুবাদ কৰিবলৈ আহিছোঁ। আমি মানে আপোনাৰ হিন্দী যিখিনি সম্প্ৰচাৰ ইতিমধ্যে হৈ আছে ইউটিউব চেনেলত, আমি তাৰমানে অসমৰ ৰাইজৰ কাৰণে আমি অসমীয়াত ৰেকৰ্ডিং কৰিবলৈ আহিছোঁ। হয়, খুবেই সুন্দৰ পদক্ষেপ বন্ধুসকল। আৰু ইয়াতে আৰু এজন ব্যক্তি আছে যিজনে আজি তেওঁৰ কণ্ঠ দিলে, আজি যিটো অসমীয়াত অনুবাদ কৰিলে তাতে তেওঁ নিজৰ কণ্ঠ দি পেলাই নি আজি অনুবাদ কৰিছে। চ' বলক তেওঁৰ অভিজ্ঞতা কেনেকুৱা তেওঁৰ পৰা অকণমান জানো। চ' মই অকণমান যাবলৈ চেষ্টা কৰিম এইফালে। চ' দাদা, আজি আপুনি যিটো ৰেকৰ্ডিং কৰিলে সেইটো বিষয়ে অকণমান জনাব দৰ্শকসকলক। হয়, নমস্কাৰ। মই বিমান হাজৰিকা। মই এই ধৰ্মত এতিয়ালৈকে দীক্ষা লোৱা নাই। মানৱতাৰ হকে যদি কিবা এটা কৰিব পাৰোঁ সেয়া মোৰ ভাল লাগে। আৰু এই কথাখিনি অকণমান মোৰ ভাল লাগিল। মোৰ বন্ধু ৰাজেন হৰিজনে মোক কণ্ঠটো দিবলৈ ক'লে। গতিকে মোৰ কণ্ঠটোৱে যদি সত্যৰ বাণী বিলায় তেতিয়া মই নিজকে ধন্য মানিম। আৰু তাতে এজন পণ্ডিত মানে বিশ্বৰ সাধক হয়, তেখেতৰ ভিডিঅ'ত মোৰ কণ্ঠটো প্ৰকাশ পাব, তাকে লৈ মই সন্তুষ্টি লভিছোঁ। আৰু মই যিমান পাৰিছোঁ মানে মোৰ কণ্ঠটো তেওঁৰ লগত মিলাই মই দিবলৈ যত্ন কৰিছোঁ। খুবেই সুন্দৰ পদক্ষেপ বন্ধুসকল। চ' ইয়াতে আৰু এজন ব্যক্তি আছে, চ' তেওঁ দুআষাৰ ক'ব। চ' তেওঁৰ পৰাও জানিবলৈ বিচাৰিম যে তেওঁ আজি এই ৰেকৰ্ডিংটোক লৈ তেওঁৰ অভিজ্ঞতা কি। চ' আপোনাৰ পৰা অকণমান জানিবলৈ বিচাৰিম দাদা, আপুনি দুআষাৰ ক'ব। নমস্কাৰ, মোৰ নাম বিমান শইকীয়া, তিতাবৰত ঘৰ। হয়, মোৰ বন্ধুবৰ্গৰ লগতে আছে, আপোনালোকে দেখিছে। আমি আজি আহি হঠাতে মানে এটা ভাল বুলি ভাবি লৈছোঁ, এটা ভাল অনুষ্ঠানৰ লগতে আমি জড়িত বুলি ভাবিছোঁ। যিখিনি কথা আমি শুনিবলৈ পাইছোঁ, যিখিনি কথা কৈছে আমাক ইতিমধ্যে আমি কেইবাজনৰ মুখৰ পৰা শুনিলোঁ। আমি আশ্ৰমৰ পৰা এপাক আহিলোঁ। সেই আশ্ৰমৰ পৰা অহাৰ পাছত আমি আকৌ আহি ইয়াত অসমীয়াৰ যিটো ভাঙনি গুৰুজনে হিন্দীত অনুবাদ কৰি থৈছে, হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি বাইদেউগৰাকীয়ে দিছে, সেইটো আজি আলোকপাত হৈছে। আৰু সেই গুৰুজনৰ বাণী অসমীয়াত প্ৰকাশ পাবৰ বাবে মোৰ বন্ধু বিমান হাজৰিকাক ইয়াত লৈ আহিছে, লগত ময়ো আহিছোঁ। গতিকে যদি সেই বাণী মনুষ্যৰ বাবে, আমাৰ অসমবাসীৰ বাবে, অসমীয়াবাসীৰ বাবে যদি হয়, সুন্দৰ হয় বা সকলোৱে মানি লোৱা এটা পদক্ষেপ হয়, তেতিয়াতো খুবেই সুন্দৰ হ'ব বুলি মই অনুভৱ কৰিছোঁ। গতিকে শুদ্ধটো আমি সদায় বিচাৰোঁ আৰু শুদ্ধৰ পথেৰে গতি কৰিবলৈ বিচৰাৰ কাৰণে হয়তো আজি চাগে আহি পাইছোঁ। চ' বন্ধুসকল, সঁচাকৈ খুব সুন্দৰ পদক্ষেপ আৰু ময়ো এই ৰেকৰ্ডিংটোত আপোনাৰ জড়িত হ'বলৈ পাই খুবেই সুখী হৈছোঁ। চ' তেনেহ'লে ইয়াকে কৈ মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ইয়াৰ যিজন ভগৱান, ইয়াৰ যিজন স্বামী, তেওঁ কাল। যাৰ নাম কাল হয় তেওঁৰ মাজত কোনো দয়া নাই। তেওঁৰ মাজত দয়া নামৰ কোনো বস্তুৱেই নাই। যাৰ নাম কাল,
আৰু এয়া গীতা অধ্যায় 11 শ্লোক নম্বৰ 32ত নিজে কৈছে যে হে অৰ্জুন মই কাল হওঁ। চ' বন্ধুসকল এওঁলোকে যি পদক্ষেপ হাতত লৈছে সঁচাকৈ খুবেই বেছি প্ৰশংসনীয় আৰু ময়ো আজি এই ৰেকৰ্ডিংটোত জড়িত হ'বলৈ পাই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ। চ' বন্ধুসকল ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকলৈ আগবঢ়ালোঁ কেইখনমান আলোকচিত্ৰ। ধন্যবাদ।